খাই আহিলি তইনো আজিকালি ক'ত বিয়া খাবলৈ যাও ফটোহে উঠিবলৈ যাও দেউতা বহাচোন তোমাৰ লগত মোৰ অলপ কথা আছে চাহ একাপ খাইছো টিফিনো টাইমত খাইছো গালি নাপাৰিবি দেই দেউতা তোমাৰ কিবা টেনশ্যন হৈছে নেকি টেনশ্যন আৰু মোৰ কি হলো মা তুমি সঁচাকৈয়ে কৈছানে দেউতা মোৰ এনেকুৱা কিয় লাগি আছে তুমি টেনশ্যনত আছা আৰু মোৰ পৰা কিবা লুকুৱাইও আছা অৱশ্যে টেনশ্যন এটা নথকা নহয় ক'লেও কবি নহয় চিনেমাৰ ডাইলগ মাৰিছো বুলি ঘৰত গাভৰু ছোৱালীজনী থকা মানেইতো টেনশ্যন চা মই তোৰ বিয়া ধুমধামেৰে পাতিবলৈ পইচা যোগাৰ কৰি থৈছো এতিয়া মাত্ৰ প্ৰয়োজন এজন ভাল ল'ৰাৰ এবছৰ সময় দিছো তই যদি নিজে চাব নোৱাৰ ময়ে চাব লাগিব তই সদায় মোক ৰান্ধি বাঢ়ি খুৱাও নহয় আজি মই ৰান্ধিম তই খাবি 15 মিনিটৰ পিছত আহি যাবি চাই লবি মোৰ যাদু তোমাৰ এনেকুৱা কি দুখ আছে যিটো মোৰ পৰা লুকুৱাই ৰাখিছা তোমাক মই কেনেকৈ অকলে কষ্ট পাই থাকিব দিব পাৰো এই ৰহস্যৰ সম্ভেদ মই নিজেই উলিয়াব লাগিব আচৰিত পাইছো দেই মাৰক ছোৱালী চাবলৈ দিছ মাৰ পছন্দ মোতকৈ বেছি ভাল মাহী মাৰৰ পছন্দ কি সেইটো ডাঙৰ কথা নহয় তোৰ পছন্দ কি সেইটোহে ডাঙৰ কথা কি ল'ৰা তই তোৰ লগৰবোৰো এনেকুৱাই নেকি বাকী ল'ৰাবোৰৰ কথা বেলেগ মাহী কিন্তু মই জোতাযোৰ পিন্ধিবলৈও মাৰ বাবে ৰৈ থাকোঁ কাৰণ মায়ে আহি মোজাযোৰ মোৰ হাতত তুলি দিয়েহি অফিচলৈ যোৱাৰ আগত মায়ে যিযোৰ কাপোৰ উলিয়াই থৈ দিয়ে সেইযোৰহে মই পিন্ধি যাওঁ আৰু কেতিয়াবাতো মায়ে মনত পেলাই নিদিলে মই খাবলৈও পাহৰি যাওঁ সেইকাৰণে কৈছো বিয়াৰ পিছত এইবোৰ কাম ঘৈণীয়েৰে কৰিব লাগিব আৰু ঘৈণীয়েৰজনীও মাৰৰ স্থান ল'ব পৰা যোগ্য হ'ব লাগিব মোৰ বোধেৰে মূৰ্ছনাই ভাল আছিল মাহী এই নামটো এইখন ঘৰত ইমান ডাঙৰকৈ উচ্চাৰণ নকৰিবা মায়েতো তাইৰ নামটোৱে সহ্য কৰিব নিবিচাৰে তুমি আৰু বোৱাৰী গৰাৰ কথা কৈছা প্ৰেম কৰিলেতো অলপ সংঘাত কৰিবই লাগিব চিনেমাবোৰ চাই কি শিকিলি মূৰ্ছনা মোৰ প্ৰেম নহয় মাহী ভাল বন্ধুহে সম্পৰ্কটোক তই যি নামেই নিদিয় কিয় বন্ধুত্ব প্ৰেমিকা কিন্তু পত্নী হোৱাৰ যোগ্যতা তাই সম্পূৰ্ণ আছে মাইনা অ মাইনা অ মা কোৱা ঐ বিভানৰ খবৰ কিয় তুমি এতিয়াও বিভানক জোৱাই কৰা সপোন দেখিয়ে আছা পাহৰি যোৱা কিয় তহঁত দুটাক একেলগে কিমান ভাল লাগিব জাননে মই জানো বিভানৰ মাকেতো নাজানে মোক দেখিবই নোৱাৰে আজি এবছৰ ধৰি সিহঁতৰ ঘৰলৈ যোৱাই নাই সেইকাৰণে বিভানে কেতিয়াও মাকৰ বিৰুদ্ধে গৈ মোক বিয়া নকৰায় মা সেই সপোনটো পাহৰি যোৱা বেলেগ কোনোবা চোৱা মোৰ কাৰণে বিভানে তোক ভাল নাপায় নেকি বিভানে কেৱল তাৰ মাককে ভাল পায় আৰু তই নাজানো তুমি চিন্তা নকৰিবা মা বিভানে মোক বিয়া নকৰালেও মই কান্দি কাটি বহি নাথাকো আৰু এনেও মই বিচাৰো তাইৰ জীৱনলৈ কোনোবা ভাল ছোৱালী আহক সি সুখত থাকক আজিৰ জেনেৰেশ্যনৰ ছোৱালীবিলাকক মই বুজি নাপাওঁ দেই
মইতো ক্লাছ 9ৰ পৰা তোৰ দেউতাৰকে ভাল পাই আহিছো 6 বছৰ প্ৰেম কৰাৰ পিছত আমাৰ দুয়োৰে ঘৰৰ মানুহে যেতিয়া নামানিলে আমি পলাই আহিলো এটা কথা জাননে তোৰ দেউতাৰৰ মাকেও মোক ভাল নাপাইছিল তাৰ মানে ইনডাইৰেক্টলি তুমি এইটো কৈছা যে বিভান আৰু মই পলাই যাব লাগে কেনেকুৱা মাকে তুমি কি যে হ'ব নহয় এই ল'ৰাটোৰ মই নহ'লে মানে এদিনো থাকিব নোৱাৰে এনেও বিয়াৰ আগত সকলো ল'ৰা একেই থাকে দেচোন এতিয়া তই নহ'লে চলিব নোৱাৰে বিয়াৰ পিছত ঘৈণীয়েক নোহোৱাকে চলিব নোৱাৰিব তাত বেয়া পাবলগীয়া একো নাই দেচোন দেউতাক অবিহনে তই তাক ডাঙৰ দীঘল কৰিলি যোগ্য মানুহ হিচাপে গঢ় দিলি এতিয়া বিয়াখন পাতি দিলে লেঠা শেষ তাৰ নিজৰ সংসাৰ নিজে চম্ভালক তোৰ লগত কথা পাতি পাতি মোৰ দেৰিয়ে হৈছে মই ঘৰলৈ যাওঁ দে মোৰ ল'ৰাই মোক পাহৰিব নোৱাৰে বিয়াৰ পাছতো তাৰ মোৰ প্ৰতি মৰম সলনি নহয় শুন তই এটা কাম কৰিবি কাইলৈ ৰাতিপুৱা 8টা বজাত আহি যাবি সেইখিনি সময়ত নমামি ঘৰত নাথাকে বজাৰলৈ যাব এতিয়া ৰাখিছো দে এনেকুৱা কোন আহিব কাইলৈ যি মই থকাত আহিব নোৱাৰে এনেকে নহ'ব ইহঁতক কোবাই কোবাই উঠাব লাগিব উঠিবৰ হোৱা নাই তহঁতৰ এলেহুৱা কৰোবাৰ তহঁতৰ বয়সত আমি এইখিনি সময়লৈ ঘৰৰ আধা কাম কৰি শেষ কৰিছিলো তহঁতৰ উঠিবৰে হোৱা নাই সেইকাৰণেতো আজিকালি বিয়াবোৰ নীতিকে এনেকুৱা এলেহুৱা ঘৈণীয়েক কোনে বিচাৰিব এনেকে নহ'ব শুনিছনে উঠিছনে নাই তহঁতে হেৰ কাইলৈ ৰাতিপুৱা 8টা বজাত আহি যাবি সেইখিনি সময়ত নমামি ঘৰত নাথাকে বজাৰলৈ যাব আৰু কিমান ধৈৰ্য ধৰিম ক আজি 4 বছৰ হ'ল তোৰ সুত মই দি থাকিবলগীয়া হৈছে ময়োতো পৰিয়াল থকা মানুহ সদায় সদায় এনেকৈ পইচা খুজিব আহি থাকিলে মই ল'ৰা ছোৱালীৰ আগত বৰকৈ লাজ পাওঁ আৰু তোমাৰ ধৈৰ্য ধৰচোন মই কিবা এটা কৰি আছো আৰু তোৰ দুমাহলৈ ধৈৰ্য ধৰোঁতে সুত গৈ মূলতকৈ বেছি হৈছে তই মোৰ কথাটো বুজিবলৈ চেষ্টা কৰচোন তপন চিন্তাত ৰাতি ৰাতি টোপনি নোহোৱা ছোৱালী এজনীক বিয়া দিবলৈ আছে কি কৰিম কেনেকে মিলাম মই তোৰ ছোৱালীৰ কথা কিয় চিন্তা কৰিম মই মোৰ ছোৱালীৰ কথা চিন্তা কৰিম মোৰ ছোৱালীয়ে মোক কি কয় জানা এই বেয়া মানুহবিলাক সদায় সদায় আমাৰ ঘৰলৈ কিয় আহি থাকে আৰু এসপ্তাহ মই ধৈৰ্য ধৰিম তাৰপিছত মই সিহঁতক তোৰ ঠিকনা কৈ দিম সিহঁতে তোৰ পৰা পইচা উলিয়াব নোৱাৰিলে তোক একো নকয় যি ক'ব লগা আছে তোৰ ছোৱালী নমামিক ক'ব নমামি খুৰা কেতিয়া আহিলে আপুনি অলপ আগত তই ইমান সোনকালে আহিলি যে দেউতাৰ দোকানখন বন্ধ আছিল
মই আবেলিকৈ যাম দিয়া। কোৱা আইতা, তুমি তালৈ গৈ মোক পাহৰিয়ে গ'লা ন? তোক কেনেকৈ পাহৰিম? মইতো ইহঁতক কৈয়ে থাকো, ল'ৰা হলে আমাৰ বিভানৰ দৰে হ'ব লাগে। ইমানো বেছিকৈ নক'বা আইতা, ইমানো ভাল নহয় মই। তুমি জানাই দেখোন, এতিয়ালৈকে 3জনী ছোৱালী ৰিজেক্ট কৰিছে মোক। গুণীয়েহে বুজে গুণৰ মূল। কোন হয় সিহঁতে তোক ৰিজেক্ট কৰিবলৈ? অৱশ্যে সিহঁত তোৰ মাৰৰহে পচন্দ আছিল। এইবাৰ তোৰ বাবে মই ছোৱালী পচন্দ কৰিম। গৈ আছো মই ঘৰলৈ, আৰু 2 দিনহে। ঠিক আছে, হ'ব দিয়া, ভালকৈ থাকিবা তুমি। ৰাখিছো। হ'ব দে। আইতাই ফোন কৰিছিল মোলৈ, আৰু ফোন কৰি কি কৈছে জানা? এইবাৰ হেনো মোৰ বাবে ছোৱালী আইতাই পচন্দ কৰিব, আৰু আইতাই পচন্দ কৰা ছোৱালীকহে মই বিয়া কৰাব লাগিব। ভালে হৈছে দিয়া, তোমাৰ মাৰ পচন্দ চালো, এইবাৰ আইতাৰ পচন্দও চাই লওঁ। 2 দিন পাছত আহিব বোলে আইতা। মা আহিবলৈ 2 দিন আছে। এই 2 দিনৰ ভিতৰতে মই বিবুৰ কাৰণে ছোৱালী ঠিক কৰিবই লাগিব। এনেকুৱা এজনী ছোৱালী ঠিক কৰিম যিজনীয়ে মোৰ কথা মতেই উদ্গ্ৰহ কৰিব। খুৰা, নমামি দেখোন। খুৰা, আপোনাৰ লগত মোৰ অলপ কথা আছে। আপুনি আমাৰ ঘৰলৈ আজি কিয় গৈছিল? কিয় গৈছিলো মানে? বন্ধুৱে বন্ধুৰ ঘৰলৈ কিয় যায়? খুৰা, মোৰ আগত মিছা নামাতিব। মই আপোনালোকে পতা কথাখিনি শুনিছো। দেউতাই আপোনাৰ পৰা পইচা ধাৰত লৈছিল, আৰু 4 বছৰ হৈ গ'ল আপোনাক ঘূৰাই দিব পৰা নাই। ক'ত পাম এনেকুৱা ছোৱালী যিয়ে বিবুক মোৰ পৰা আঁতৰ কৰি নিয়াৰ চেষ্টা নকৰিব? এই সকলোবোৰ 10 বছৰ আগৰ কথা। তোমাৰ হয়তো কথাবোৰ ভালকৈ মনত নাই। তোমাৰ মা কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছিল। লাষ্ট ষ্টেজ। আমি আটাই দেউতাক বহুত বুজাইছিলো, বাস্তৱক স্বীকাৰ কৰ, তোৰ পত্নী আৰু জীয়াই নাথাকে। কিন্তু দেউতাৰ মাৰাৰ প্ৰতি অগাধ ভাল পোৱা আছিল। পাগলৰ দৰে হৈ গৈছিল সি যেন প্ৰকৃতিৰ লগত জেদত ধৰিছিল। সুস্থ কৰিহে তুলিব মাক। পানীৰ দৰে পইচা খৰচ কৰিছিল সি। মাটি সম্পত্তি বিক্ৰী কৰি য'তে পাই ত'তে ধাৰ কৰিবলৈ ধৰিলে। দেউতাৰ ভাল মানুহ আছিল, সকলোৱে ধাৰো দিছিল। কিন্তু বচাব নোৱাৰিলে তোমাৰ মাক। মাৰা ঢুকুৱাতকৈও দুখৰ কথাটো হ'ল তোমালোকৰ সকলোবোৰ মাটি সম্পত্তি বিক্ৰী কৰি আৰু লাখ লাখ টকাৰ ধাৰ। আজি 10 বছৰে দিনে ৰাতিয়ে কষ্ট কৰি
তোমাৰ দেউতাৰ ধাৰবোৰ মাৰিবলৈ চেষ্টা কৰি আছে, কিন্তু ধাৰবোৰ বাঢ়িহে আছে। দেউতাই অকলে ইমান কষ্টত আছিল আৰু আজিলৈকে মোক অনুভৱেই কৰিব নিদিলে। মইতো সদায় দেউতাক এজন হাঁহি ফূৰ্তি কৰি থকা মানুহ হিচাপে দেখি আহিছো।